নমস্কাৰ, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ মাছৰ লগত টেঙামৰা আৰু কচুথুৰি আঞ্জা। বাবে পিঁয়াজ, হালধি, নিমখ, মছলা মই লৈ লৈছোঁ। তাৰপিছত চব্জিখিনি কাটি লৈছোঁ। এতিয়া কেৰাহী গৰম হৈছে, মই চব্জি মছলা পিঁয়াজ দি লৈছোঁ। তাৰপিছত মাছখিনি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰাৰ পিছত চব্জিখিনি দি লৈছোঁ। চব্জি ৰেডি হৈ গ'ল, চাওকচোন ইমান ধুনীয়া লাগিছে।